বন্ধু বান্ধৱীসকল, আজি আমি এখন শ্বৰ্ট ফিল্মৰ সৰুকালৰ দৃশ্য এটা ল'বলৈ আহিছোঁ বটিয়াপাৰা বুলি গাঁও এখনত। আৰু শ্বৰ্ট ফিল্মখনৰ নাম হ'ব যৌৱনৰ ৰং। এইখন শ্বৰ্ট ফিল্ম আমি আজিৰ পৰা শ্বুটিং আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু আপোনালোকক দেখাই আছোঁ। সৰুকালৰ শ্বৰ্টটো আমি একচুৱেলি মোৰে হ'ব এইটো শ্বৰ্টটো, আৰু আপোনালোকে অতি সোনকালে পাব বুলি আশা কৰিলোঁ। যৌৱনৰ ৰং এইটোৱে হ'ব সৰুকালৰ শ্বৰ্টটো লৈ আছোঁ আমি। আমাৰ বন্ধু অভিজিতৰ ঘৰত আহিছোঁ আমি যৌৱনৰ ৰঙৰ শ্বৰ্ট ফিল্মখনৰ দুটা শ্বৰ্ট ল'ব, আৰু অভিজিতে আমাক বহুত সহায় কৰিলে। এইটো বহুত বহুত ধন্যবাদ অভিজিত। দেখিছা ঘৰটো ইমান ধুনীয়াকৈ সজাইছে অভিজিতে, তাৰ কাৰণে আমি কি ক'ম আৰু। মৰমে ক'ত গ'ল নাই? এই আমাৰ পাগলীবিলাক চব এইগিলা চব পাগলী, আমাৰ চব পাগলী, এইটোতো পাগলী। ভিডিঅ' কৰিছে নেকি তুমি? কি বুলি কয়, অকণমান আগুৱাই কিনে ৰাখি দিবি, অকণমান আগুৱাই কিনে ৰাখি দেই। কেনেকুৱা হ'ব? ভাল হ'ব না? আমাৰ ঠিক আছে, আমাৰ কেমেৰামেন কাহিনী পাইছে না? হয়, আমাৰ ডাইৰেক্টৰ এইটো কেমেৰা কমল আৰু বিকাশ। আমাৰ শ্বুটিং চলি আছে যৌৱনৰ ৰং, আপোনালোকে চাব। ইমানবোৰ মানুহ, আমি বহুত মানুহ আহিছোঁ শ্বুটিঙৰ কাৰণে। আপোনালোকে চিনেমাখন চাব। কুশল দা, আমাৰ চেনেলটো ইউটিউব চেনেলটোৰ নাম হৈছে CP প্ৰডাকশ্যন, আৰু আপোনালোকে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এইফালে শ্বুটিং চলি আছে আমাৰ।